আজি এপ্লায়েন্স কিনিব গৈ আছোঁ লগত এয়া জগদীশ আছে সেইটো আমাৰ আমাৰ ড্ৰাইভাৰটো চাওক পুৰা ইউ এতিয়া ওলাই আহিছোঁ ইলেক্ট্ৰনিকৰ বস্তু কিছুমান কিনিব কালিৰ পৰা বিচাৰিছোঁ পোৱা নাই তো ফাইনেলি এখন দোকান পাইছোঁ হ'লচেল দোকান হয় তাত গৈ আৰু চাওঁ কি পাওঁ চ' এইটো জেগাতে আমি আহি আছিলোঁ বিগ চি এইটো হ'ল মেইন ৰোড বহুত ৰ'দ দিছে ৰাতিপুৱাই আৰু ইয়াতে আমি গৈ আছোঁ লগত জগদীশ গৰম লাগিছে নেকি বহুত বেছি লাগিছে না চ' তলত হ'ল ফুড কোৰ্ট আৰু ওপৰত আছে ইলেক্ট্ৰনিক্সৰ ষ্ট'ৰ তাত গৈ আছোঁ এইটোৱে হ'ল হোম প্ৰ' ইয়াত চাওঁ কি ঘৰৰ বস্তু ল'ব পাৰি আৰু অন দ্য ৱে আহি থাকোঁতে এইটো বস্তু দেখা পালোঁ মোৰ এটেনশ্যন গ্ৰেব কৰি ল'লে ষ্ট'ৰখন অনলি ইলেক্ট্ৰনিক্সৰ হয় বাট ইলেক্ট্ৰনিক্স নহয় ইয়াতে চাওক চব পায় এভৰিথিং বহুত ডাঙৰ ষ্ট'ৰ হয় ইয়াৰ পৰা গোটেই ঘৰৰ বস্তু কিনিব পাৰি চ' ইয়াত আহিলোঁ চোৱাৰ পিছত কি হ'ল যোনটো মই অনলাইনত অৰ্ডাৰ দিছিলোঁ আৰু ইয়াৰে প্ৰাইচটো অলমষ্ট 3x বেছি আছিলে চ' মই ডিচাইড কৰিলোঁ যে আৰু এখন ওচৰত বোলে দোকান আছে তাত চাওঁ আৰু যদি তাত নাপাওঁ মে বি অনলাইন অৰ্ডাৰ অলৰেডি মই কৰি দিছোঁ সেইটো কাৰণে ৱেইট কৰিম আৰু লেটছ চি আৰু এই জেগাটো হ'ল বিগ চি ইয়াতে চব পায় চব মানে এভৰিথিং লেটছ গ' Eine schnellere Bezahlung. Bitte Artikel vorher wiegen oder auszeichnen. চ' যি বিচাৰি আছিলোঁ ফাইনেলি পাই গ'লোঁ কম দামতেই চাওক এইটো চাওক তাত কিবা ডাবল আছিলে ন ডাবল আছিলে এইবিলাক চাওক অঁ ডাইৰেক্ট ডাবল অকণমান তাৰমানে কি হয় অকণমান যদি আইডিয়া লগাই 2-3 জেগাত চাই হাফ দামত পাই যায় এই চাওক কিমান ডাঙৰ কমত পাই গ'লোঁ আমি তাতে অলমষ্ট ডাবল আছিলে চব বস্তু এতিয়া মোৰ মতেতো ইণ্ডাকশ্যনটো পাই যাম এতিয়া পাই যাম চিয়'ৰ সেইটো বস্তু পাই গ'লোঁ ফাইনেলি ইয়াতে আহা এইটো দেখুৱা 499 তাতে কিমান আছিলে 1000ৰ ওপৰত আছিলে নেকি এইটো পাই গ'লোঁ থেংক ইউ কাপুনখা এইটো টি চাৰ্ট ট্ৰাই কৰিলোঁ লিখা আছে আই হেট পিপল মজা লাগিছে চালমান পিছটো চাইছিলা অ'কে